Hello guys, কি খবৰ আপোনালোকৰ মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মই এতিয়া আহিছো পাকঘৰত মানে ভাত বনাব। আজি কি বনাও দেখুৱাম আপোনালোকক। আজি বনাম মই ৰবক দেখুৱা আপোনালোকক। এয়া গৰৈ মাছৰ আঞ্জা বনাম আজি। ছোৱালীও খাই ভাল পায়, বেছি কাটা নাথাকে যে ইয়াত, সেইটো কাৰণে ছোৱালীও ভাল পায় বহুত। মানে আমাৰ ইছুই বহুত ভাল পায়। গৰৈ মাছখিনি কিহেৰে বনাম জানেনে আপোনালোকে? এয়া চাওক, নৰসিংহ আৰু ভেদাইলতা। এয়া নৰসিংহ ভেদাইলতাৰে এখন ধুনীয়া আঞ্জা। কাৰণ আমি গাঁৱৰ মানুহ এইবিলাক আঞ্জা খাই ভাল পাওঁ। মাছ থাকিলে টেঙা আঞ্জা বা নৰসিংহ ভেদাইলতা, এইবিলাক কচু ঢেকীয়া, এইবিলাকে বহুত ভাল লাগে আমাৰ। এইবিলাক খাই আমি বহুত ভাল পাওঁ। গাঁৱৰ মানুহৰ এইটোৱে ভাল যে কিবা বস্তু থলুৱা বস্তু খাব লাগিলে বজাৰত যাব নালাগে, ডাইৰেক্ট ছিঙি আনিলেই হ'ল আৰু ধুনীয়া ফ্ৰেছ বস্তু খাব পাৰি। এয়া জুইত ভাজি আছোঁ মই মাছৰ আঞ্জা বনাবৰ কাৰণে মই যোগাৰ কৰি লৈছোঁ। এয়া আলু সৰু সৰুকৈ কাটি লৈছোঁ, দুটা জলকীয়া, এয়া ভেদাইলতা আৰু নৰসিংহ পটাত বটি লৈছোঁ এইখিনি, কাৰণ মই পটাত বটিয়ে ভাল পাওঁ। আৰু এইখিনি বটাৰ পিছত আদা নহৰু বটিছোঁ যে, সেইটো কাৰণে ক'লা হৈছে অলপ। আৰু এইখিনি পিঁয়াজ কাটি লৈছোঁ। এতিয়া মই আঞ্জাখন বনাওঁ। এয়া মই বনাই আছোঁ ভেদাইলতাৰ আঞ্জা। এয়া ইয়াতে মাছ দি দিছোঁ, গৰৈ মাছ। এয়া ইছুও বহুত ভাল পায় গৰৈ মাছ, কাৰণ ইয়াতে বেছি কাটা নাথাকে যে, সেইটো কাৰণে। বেলেগ মাছ হ'লে কাটা থাকে, তাই সৰু ছোৱালীবিলাকে খাব নোৱাৰে বেলেগ মাছ। এইবিলাক মাছ হ'লে বেছি কাটা নাথাকে, সেইকাৰণে খাই ভাল পায়। আৰু তাই আমাৰ এনেও মাছ খাই ভাল পায় বহুত। এয়া হ'বই আৰু এতিয়া মোৰ আঞ্জাখন। এয়া হৈ গ'ল মোৰ ভেদাইলতাৰ আঞ্জা। এতিয়া আৰু খাম আমি। এতিয়া আমি ভেদাইলতাৰ আঞ্জাৰে ভাত খাম। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। বাই বাই।